হেল্ল' দোস্ত তোমালোকৰ কেনেকুৱা খবৰ আজি বহুদিনৰ পিছত মই আজি তোমালোকৰ মাজত ক্লাছ 9, 10 আৰু 12ৰ কাৰণে ভয়েস চেঞ্জ আলোচনা কৰিম বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ অ'কে ভয়েস চেঞ্জ অ'কে তোমালোকে এই ৰুলটো তোমালোকে ফ'ল' কৰিবা যে এতিয়া মই তোমালোকক এটা গুৰুত্বপূৰ্ণ ৰুল দিলোঁ যে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আৰু কি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ভয়েস চেঞ্জ কৰিম অতি সহজে প্ৰথমটো কি হ'ব লাগিব যে সাবজেক্ট টু অবজেক্ট প্লাস বি ভাৰ্ব তাৰমানে আমাক কি লাগিব যে সাবজেক্টটোক অবজেক্ট বনাব লাগিব আৰু বি ভাৰ্ব দিব লাগিব আৰু সদায় কি হয় ভয়েস চেঞ্জত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় মানে ভাৰ্ব থ্ৰী হয় আৰু বাই লিখিব লাগিব আৰু লগতে অবজেক্টটো আমাৰ কি হ'ব সাবজেক্ট হ'ব আৰু তোমালোকৰ এক্টিভ ভয়েসত কেনেকৈ টেন্সৰ পৰিৱৰ্তন হয় সেইটো তোমালোকক দেখাই আছোঁ যে লিখিছোঁ এক্টিভ ভয়েস অ'কে সো ইয়াত তোমালোকে এই ফৰ্মুলাটো ভালদৰে মনত ৰাখিবা কাৰণ এই গোটাই ফৰ্মুলাটো যিটো মই ইগনৰ ৰুল দিছোঁ সেইটো ব্যৱহাৰ কৰি গোটাই ভয়েস চেঞ্জটো আমি কৰিম অ'কে যে ইয়াত কি আছে সাবজেক্ট টু অবজেক্ট মানে সাবজেক্ট অবলিক অবজেক্ট মানে সাবজেক্টটো কি হ'ব আমাৰ অবজেক্ট হ'ব তাৰপিছত কি হ'ব আমাৰ এই যেটো আমি অবজেক্টটো সাবজেক্ট বনালোঁ সেইটো ইয়াৰ লগত কি বহিব বিভাৰ বহিব আৰু মেইন যেটো আছে এইটো ভাৰ্ব থ্ৰী হ'ব আৰু লগতে বাই প্ৰিপজিশন বহিব আৰু অবজেক্টটো আহি সাবজেক্টটো আহি অবজেক্ট হ'ব আৰু তোমালোকে ইয়াত এক্টিভ ভয়েস যদি প্ৰেজেন্ট ইনডিফিনিট বা পাষ্ট ইনডিফিনিট থাকে তেনেহ'লে পেছিভত গৈ কি হ'ব যে প্ৰেজেন্ট বা পাষ্ট কন্টিনিউয়াস টেন্স হ'ব কি কৈছোঁ যদি এক্টিভ ভয়েসটো পাষ্ট ইনডিফিনিট বা প্ৰেজেন্ট ইনডিফিনিট হয় তেনেহ'লে পেছিভ ভয়েসটো কি হ'ব পাষ্ট কন্টিনিউয়াস বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব আৰু তোমালোকক যদি ইয়াৰ উল্টা যে পেছিভ ভয়েসটো পাষ্ট ইনডিফিনিট বা প্ৰেজেন্ট ইনডিফিনিট থাকে তেনেহ'লে এক্টিভ ভয়েসটো কি লিখিব লাগিব পাষ্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব আৰু 2 নম্বৰ ৰুলছটো দেখা যে এক্টিভ ভয়েসটো যদি কি হয় এক্টিভ ভয়েসটো যে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস বা পাষ্ট কন্টিনিউয়াস থাকে কি কৈছোঁ যে এক্টিভ ভয়েসটো যদি প্ৰেজেন্ট কন্টিনিউয়াস বা পাষ্ট কন্টিনিউয়াস হয় তেনেহ'লে পেছিভ ভয়েসটোও কি হ'ব পাষ্ট কন্টিনিউয়াস বা প্ৰেজেন্ট কন্টিনিউয়াস হ'ব তাৰমানে ইয়াত কন্টিনিউয়াস যদি এক্টিভত থাকে পেছিভতো কন্টিনিউয়াস হ'ব ওকে গম পালা এতিয়া মই তোমালোকক এটা 3 নম্বৰ ৰুলছ দেখাই আছোঁ যে এইটো কি হয় ওকে লিখা 3 নম্বৰ ৰুলছটো যে এক্টিভ ভয়েসটো যদি পাষ্ট পারফেক্ট থাকে বা প্রেজেন্ট পারফেক্ট থাকে কি ক'লোঁ যদি এক্টিভ ভয়েসটো পাষ্ট পারফেক্ট বা প্রেজেন্ট পারফেক্ট টেন্স হয় তেনেহ'লে কি হ'ব পেছিভ ভয়েসটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বা পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব যদি প্রেজেন্টত থাকে তেনেহ'লে প্রেজেন্ট পারফেক্ট থাকিলে কি হ'ব প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস এনেকৈ লিখিব লাগে ওকে গম পালা এইটো কি হ'ব ওকে তোমালোকে এইটো ভালদৰে লিখি লোৱা লিখিলা লিখা এটা মই তোমালোকে এটা এক্সাম্পল দি আছোঁ যে কি লিখিছোঁ দা এক্সাম্পলটো দি আছোঁ যে দা বয় ৰিডছ এ ষ্টৰি তোমালোকে এটা এক্সাম্পল মই কি দিলোঁ দা বয় ৰিডছ এ ষ্টৰি তোমালোকে ইয়াত লক্ষ্য কৰা যে দা বয় কি হৈছে সাবজেক্ট কি হয় দা বয়টো কি হ'ব সাবজেক্ট হয়নে নাই হয় আৰু আমাৰ ইয়াত মেইন ভাৰ্ব কি আছে ৰিডছটো কি হয় মেইন ভাৰ্ব হয় হয়নে নাই হয় আৰু এই ষ্টৰিটো আমাৰ কি হয় অবজেক্ট হয় হয়নে নাই হয় আৰু তোমালোকে এইটো দেখা এইটো কি টেন্সত আছে যে দিছ ইজ দা বয় ৰিডছ এ ষ্টৰি এইটো কি টেন্স আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে না নাই মেইন ভাৰ্বৰ লগত এছ যোগ হৈ আছে তেনেহ'লে কি টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু এক্টিভ ভয়েসটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকে তেনেহ'লে পেছিভ ভয়েসটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব ওকে তোমালোকে এইটো লক্ষ্য কৰা যে ইয়াত কি আছে দা বয় কি আছে সাবজেক্ট আৰু আমি সাবজেক্ট কি বনাম অবজেক্ট বনাম অবজেক্টটো আমি সাবজেক্ট বনাম এ ষ্টৰি ইজ তাৰ মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সত বিভাৱ কি হয় এম ইজ আৰু সেইকাৰণে এ ষ্টৰি লগত কি হয় ইজ আৰু ৰিটৰ ভাৰ্ব থ্ৰী ৰিটে হয় আৰু বাই প্ৰিপজিশ্যন দা বয় ওকে গম পালা নে নাই ক'লা এতিয়া মই 2 নম্বৰ ৰুলছটো কৈ আছোঁ যে পেছিভ ভয়েসত সদায় মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হয়
আৰু টেন্স অনুসৰি কি হয় বি ভাৰ্বৰ লিখা হয় ওকে প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকিলে কি হ'ব যে এম ইজ আৰ আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স থাকিলে কি হ'ব এম বিং ইজ বিং আৰ বিং আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স থাকিলে কি হ'ব হেভ বিন হেজ বিন আৰু লগতে পাষ্ট ইনডিফিনিট টেন্স হ'লে কি হ'ব যে পাষ্ট ইনডিফিনিট টেন্সৰ বি ভাৰ্বটো কি হয় ৱাজ অয়াৰ ওকে গম পালা পাষ্ট ইনডিফিনিট টেন্সত কৰা বি ভাৰ্বটো কি হ'ব ৱাজ অয়াৰ আৰু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বি ভাৰ্ব কি হ'ব ৱাজ বিং অয়াৰ বিং এই বিংটি হৈছে যে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীটোকে সাবজেক্ট প্লাস ৱাজ অয়াৰ প্লাস ভাৰ্ব ওৱান প্লাস আইএনজি প্লাস অবজেক্ট আৰু আইএনজি থাকিলে আমি কি লিখিব পাৰোঁ বিং লিখিব পাৰোঁ সেইকাৰণে লিখিছোঁ ৱাজ বিং অয়াৰ বিং আৰু পাষ্ট পাৰফেক্ট টেন্সত কি হ'ব হেড বিন পাষ্ট পাৰফেক্টত কি হ'ব হেড বিন ওকে এটা এক্সাম্পল দিওঁ এক্সাম্পলটো লিখা যে I have done the work এইটো লিখিছোঁ আৰু এইটো কি টেন্সত আছে যেটো have আছে তেনেহ'লে লিখিছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিলে আমাৰ কি লিখিব লাগিব যে পাষ্ট প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব আৰু আইটো কি হয় সাবজেক্ট আৰু ডানটো কি হয় আমাৰ ভাৰ্ব হয় আৰু দ্য ৱৰ্ক যিটো লিখা আছে সেইটো আমাৰ কি হয় দ্য ৱৰ্কটো আমাৰ অবজেক্ট হয় আৰু আমি অবজেক্ট যিটো আছে দ্য ৱৰ্ক এইটোক আমি কি বনাম সাবজেক্ট বনাম আৰু সাবজেক্ট যিটো আছে সেইটো অবজেক্ট বনাম তেনেহ'লে লিখিম যে দ্য ৱৰ্ক হেজ বিন তাৰমানে হেজৰ লগত কি বহে বিন বহে ইয়াত ভুলতে ফুল ষ্টপটো বহি গৈছে ওকে এইটো তোমালোকে ফুল ষ্টপ নিলিখিবা আৰু দ্য ৱৰ্কৰ লগত কি হয় দ্য ৱৰ্ক যিটো আছে আমাৰ কি সাবজেক্ট আছে সাবজেক্ট হ'ব দ্য ৱৰ্কটো অবজেক্টটো আমি সাবজেক্ট বনালোঁ আৰু হেজৰ লগত কি বহাওঁ আমাৰ সদায় বিন বহাওঁ আৰু ডান পাষ্ট ফৰ্ম কি ডানৰ পাষ্ট ফৰ্ম ডান হয় বাই প্ৰিপজিশ্যন বহাইছোঁ আৰু আই থাকিলে মি হয় হিম নহয় আই থাকিলে মি হয় তোমালোকে এইটো দেখা যায় হি থাকিলে হিম সি থাকিলে হ'ব সাৰ আই থাকিলে মি ইউ থাকিলে ইউ হয় উই থাকিলে হ'ব আছ দে থাকিলে হ'ব দেম এইটো লিখি লোৱা এইটো পঞ্চ কৰি এইটো লিখি আই আছে সেইকাৰণে আমি দিছোঁ এইকেইটা লিখি লোৱা ইম্পৰ্টেণ্ট হয় তোমালোকে গম পাইছা ভয়েন্সেছটো কেনেকৈ কৰে এতিয়া তোমালোকক দিওঁ যে আই হেভ লষ্ট মাই বুক এইটো আমাৰ কি হ'ব মাই বুক হেজ বিন মাই বুকৰ লগত কি হয় হেজ বহে আৰু হেজৰ লগত কি হ'ব বিন বহে আৰু লছৰ ভাৰ্বটোৱে কি হ'ব লছৰে হ'ব আৰু বাই প্ৰিপজিশ্যন আই থাকিলে মি আৰু মই যিটো প্ৰথম ফৰ্মুলাটো কৈছোঁ 1 নম্বৰ ৰুলছটো এইটো ইউজ কৰিহে গোটেইটো ইয়াত কৰিলোঁ আৰু 2 নম্বৰটো দেখা যে আই ন' হিজ এড্ৰেছ কি অবজেক্ট এইটো আমি ছাবজেক্ট বনালোঁ ইয়াৰ লগত ইজ বহে এইটো যিটো প্ৰেজেন্ট ইনডিফিনিট টেন্স সেইকাৰণে ইজ হ'ব আৰু ইজৰ লগত নট হ'ব আৰু ন' থাকিলে কি হ'ব ন'ৰ ভাৰ্বটো কি নন হ'ব আৰু ইয়াত হ'ব টু মি ওকে এনেকৈ কৰে আৰু লগতে 4 নম্বৰ কুৱেশ্যনটো আমি কি লিখিম যে আই লাইকছ টি এইটো কি টেন্স আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে তেনেহ'লে কি লিখিব লাগে যে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব আৰু টি যিটো অবজেক্ট আমি সাবজেক্ট বনালোঁ যে টি ইজ লাইক বাই হিম আৰু তোমালোকে এটা কুৱেশ্যন দি আছোঁ এইটো হোমৱৰ্ক তোমালোকে এইটো হোমৱৰ্কটো কৰি মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ওকে এইটো কমেণ্ট কৰি দিবা যদি তোমালোকক ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোক কমেণ্ট কৰা আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজিৰ কাৰণে এইখিনি তাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থকা এতিয়ালৈকে যিমানে কুৱেশ্যন শিকালোঁ সেই সকলোবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক পৰীক্ষাত আহিছে ওকে এইবিলাক তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা